নমস্কাৰ বন্ধুসকল, পুনৰবাৰ JD ষ্টাডি চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বাধিক সোণ ক'ত উৎপাদন হয়? উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকাত। প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন? উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1913 চনত। কোনজন ব্যক্তিৰ নামানুসাৰে নোবেল বঁটা প্ৰদান কৰা হয়? উত্তৰটো হৈছে আলফ্ৰেড নোবেল। মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন? ইয়াৰ উত্তৰটো হৈছে ইউৰি গাগাৰিন। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ব্ৰাজিল। কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1945 চনৰ 24 অক্টোবৰ। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল? ইয়াৰ উত্তৰটো হৈছে 51খন। পপুলাৰ হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়? ইয়াৰ উত্তৰটো হৈছে থাইলেণ্ড। বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ ভূটান। মহাত্মা গান্ধীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাক বিবেচনা কৰিছিল? উত্তৰটো হৈছে জৱাহৰলাল নেহৰু। পুৰণি কালত দিল্লীক কি নামেৰে জনা গৈছিল? উত্তৰটো হৈছে ইন্দ্ৰপ্ৰস্থ। অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে কেতিয়া স্বীকৃতি পাইছিল? উত্তৰটো হৈছে 1961 চনত। কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰটো হৈছে 1882 চনত। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰটো হৈছে আকবৰ হাইদৰি। অসমৰ মৰাপাটৰ কাৰখানা ক'ত আছে? উত্তৰটো হৈছে শিলঘাটত। অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? উত্তৰটো হৈছে বোকাজানত। ব্ৰহ্মপুত্ৰ নৈ ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰটো হৈছে তানচুং খাম্বাক গ্লেচিয়াৰ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।